Hello everyone, welcome to my new YouTube channel. মই কবিতা ৰাজবংশী। আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। খুব ধুনীয়া এটা সহজ ৰেচিপি আৰু নিৰামিষ ৰেচিপি হয়। যিহেতু আপোনালোকে দেখিব ফুল ভিডিঅ'টো দেখিলেই গম পাব। যদি ভাল পায় প্লিজ কমেণ্ট ছেকশ্যনত জনাবচোন। আজি মই দুপৰীয়াৰ সাজত ৰেডি কৰিছোঁ আপোনাৰ পটল, আলু দুটা, পিঁয়াজ এটা মিডিয়াম সাইজৰ আৰু বেঙেনা এটা ডাঙৰ সাইজৰ মিডিয়াম সাইজৰ আৰু জলকীয়া এটা। মই পটলখিনি ফ্ৰাই কৰিম হালধি নিমখেৰে। তাৰপিছত আলু বেঙেনা থাকিব পিঁয়াজৰ সৈতে জলকীয়াৰ সৈতে। এইটো থাকে এখন ভাজি আৰু মিক্স ভাজি। যি পাইছোঁ মই মোৰ ঘৰত যিখিনি চব্জি আছে সেইখিনি মই ব্যৱহাৰ কৰি ইউজ কৰিছোঁ। আৰু লগতে মই কেনেকুৱা পাই মোক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু আশা কৰোঁ নিশ্চয় মোক ভালে পাব, মৰম কৰিব, ছাপোৰ্ট দিব আৰু মোৰ ভিডিঅ'টো লাগিলে শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোক ফ'ল' কৰা নাই, নতুন যিসকল ফ'ল'ৱাৰ্ছ তেওঁলোকে প্লিজ মোক ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইজনে সিজনক সহায় কৰক, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। আৰু আপোনালোকে পিছে দুপৰীয়া ভাতটো খালেনে নাই? আৰু মই খাবলৈ ৰেডি হোৱা নাই, বৰ্তমান ষ্টাৰ্ট কৰিম। নতুন নতুন আৰু কিবা যদি মোক ভিডিঅ' লাগে, আপোনালোকৰ ৰিল ভিডিঅ' মোৰ দীঘল ভিডিঅ' ফটো হওক, প্লিজ কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা টাইপৰ লাগে আপোনালোকক। তো মই দুপৰীয়াৰ সাজটো ৰেডি কৰি লওঁ, তো চাই থাকক শেষলৈকে। এয়া মই পটলখিনি কাটি লৈছোঁ, কাটিকাৰে তাৰপিছত হালধি আৰু নিমখ ৰাখি থৈছোঁ। আৰু এইটো মই হালধি আৰু নিমখখিনি লগাই ল'ম পটলখিনি, তাৰপিছত ফ্ৰাই কৰিম তেলত, নৰ্মেল অলপ তেলত ফ্ৰাই কৰিম। এইখিনি মই এনেকৈ লগাই লৈছোঁ ভালদৰে। ভালকৈ হালধিখিনি লাগিবলৈ দি দিছোঁ, এনেকৈ লগে লগে দিব লাগিব। তাৰপিছত এইখিনি মই লগাই লওঁ মতে, তাৰপিছত চাই থাকিব শেষলৈকে কৰিম তেলত, নৰ্মেল অলপ তেলত ফ্ৰাই কৰিম। এইখিনি মই এনেকৈ একেলগে দিব লাগিব। তাৰপিছত এইখিনি মই লগাই লওঁ মতে, তাৰপিছত চাই থাকিব শেষলৈকে ওলাই দিছোঁ। তাৰপিছত আনফালে এই মই পটলখিনি ভালদৰে হালধি আৰু নিমখে লগাই দিয়া গৈছে। এতিয়া মই কেৰাহীটো গৰম হোৱাৰ পিছত, কেৰাহীটো গৰম হৈ আহিছে মই এইটো দি দিম এটা এটাকৈ দি দিম। ৰঙা হৈ নাযায় সেইকাৰণে মই ফ্ৰাই কৰি দিম, একেবাৰে ৰঙা হৈ নাযায় পটলটো। ভালদৰে লাহে দি দিব লাগে। পটলখিনি ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া মই চয়াবিন অকণমান চয়াবিন বেঙেনা আৰু আলুৰ লগত ফ্ৰাই কৰিম। এতিয়া মই চয়াবিনখিনি সিজোৱাৰ বাবে কেৰাহীত তেল দি কিনে অকণমান গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত মই পিঁয়াজ অলপে আছে আলু আছে বেঙেনা এইখিনি এতিয়া ৰেডি কৰি ল'ম, ফ্ৰাই দিব লাগিব। এতিয়া মই কেৰাহীটো বৰ বেয়া দি দিম, ইয়াতে পিঁয়াজ জলকীয়াখিনি দি দিম আৰু কেনেকুৱা কালাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু চব্জি কালাৰটো কেনেকুৱা আছে জনাব। আৰু আকৌ ভালে পাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু অকণমান ভালদৰে হালধি নিমখ দিব, হ'বৰ বাবে। আৰু মই হালধি, ধনিয়া জিৰা আৰু নিমখ হালধিটো দিব লাগিব নিশ্চয়। হালধি আৰু জলকীয়া জিৰাটো মিক্স কৰি দিলে আপুনি খানাটো আৰু বেছি ধুনীয়া হয়, মই জানো। আৰু মোৰ মতে মই তেনেকৈ দিওঁ, আৰু যিহেতু আপোনালোকে কেনেকৈ কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া আপুনি চয়াবিনখিনি হালধি দিম, এতিয়া নিমখ দিম।
ফাইনেলি মোৰ চিম্পল নিৰামিষ ৰেচিপি এখন তৈয়াৰ কৰা হৈ গ'ল। আশা কৰোঁ নিশ্চয় ভাল পাব। কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে। ভিডিঅ'টো পাৰিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যিসকল মোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এই চেনেলত আজি বেছি দিন হোৱা নাই, নতুনকৈ অহা, পাৰিলে মোক আগুৱাই লৈ যাব। আশা কৰোঁ ইজনে সিজনক ছাপোৰ্ট কৰিব। আৰু কি ক'ম, বেছি টাইম মানে কি বেছি নকওঁ আৰু ভিডিঅ'টো লম্বা হৈ যাব। আৰু কমেণ্টত জনাব কেনেকুৱা মোৰ পৰা ৰেচিপি লাগে প্লিজ। আজিলৈ ইমানখিনিয়ে। নেক্সট এটা আকৌ ভিডিঅ'ত দেখা হ'ম। আজিলৈ বাই বাই।